रूपक लक्षीराम दसबी है झारखंड का आरम्भ I love you. Good night. Bye. Thank you. I love you too. Guys, खुलुमबाय and welcome back to our new vlog. Guys, আজি ভিডিওটো বহুত ইন্টারেস্টিং আৰু ধামাকা হ'ব গৈ আছে। আমাৰ ইয়াতে মানে আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ মানে কৰম পূজা চলি আছে। তো তাতে মই যাম, মই অকলে যাম, দীপাৰী নাযায় আৰু মোৰ লগত দুজনমান লগৰীয়া আছে। তো ভিডিওটো তোমালোকে শেষলৈকে চাই থাকা যে কেনেকুৱা মানে আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ কৰম পূজা চলে। তো বলাচোন যাই কেনে চাওক কেনেকৈ চলি আছে তাতে পূজাটো। এতিয়া বাইকখন মানে তাতে থৈ ল'ব, ইফালে লৈ যাব দিয়া নাই, আমি সেইটো জেগাটোত আহি পাই গৈছোঁ। যা বাইকখন থৈ যা। ভালে আছে ৰূপক লক্ষীৰাম, এয়া বছ, এই বিশালা আৰু ইয়ে দসবি है झारखंड का আৰু এই বাইক থব গৈছে। মোৰ বুকু খুলি গৈছে কিয় এনে মাল চাই আমি আহি পালো ইয়াতে এতিয়ালৈকে আৰম্ভ হোৱা নাই, এতিয়া আৰম্ভ হ'ব মানে অলপ সময় পিছত ভাষণ দি আছে। এতিয়া কিবা কিবি গম পোৱা নাই কি ভাষণ দি আছে। ফাৰ্ষ্ট মানে কি তাতে বহুত ভিৰ, বহুত হাল্লা হৈ আছে। তো সেইকাৰণে অলপ ইফালে আহিলোঁ, অলপ শান্তিৰ জেগাত। তো অলপ বাঁহৰ তলত আহি কেনে মানে আমি লগৰীয়াকেইটাৰ লগত বহি আছোঁ। তো তেনেকৈ অলপ পিছত তাতে মানে আদিবাসী যোনবিলাক নাচনি আছে চবে নাচিব, তাতে দেখা পাম যোনবিলাক সিহঁতৰ জনগোষ্ঠীয় নৃত্য। তো সেইবিলাক দেখাব। তো চাই থাকিলে হ'ল ভিডিঅ'টো শেষলৈকে। গাড়ীত ইমান মানুহ আহিছে, গাড়ীত বহা ভিৰ। আমি ইয়াৰ পৰা ওলালোঁ আৰু বহুত দেৰি বহুত ৰাতি হৈ গ'ল। ইয়াৰ পৰা ওলাই যাওঁ। তাৰ পৰা আমি ওলাই আহিলোঁ, বহুত ভিৰ হৈ আছে। সেইকাৰণে বঢ়িয়াকৈ ওলাই আহিলোঁ প্ৰণৱ ভাই আৰু মই। বহুত ৰাতি হৈ গ'ল, টোপনি লাগিছে নেকি? বহুত টোপনি লাগি গ'ল আৰু আমি ডিউটি কৰি কিনে আহিছোঁ। তো যাওঁ এতিয়া, ইয়াতে মানে এইবিলাক চাই থাকিব আৰু সময় নাই। কষ্ট কৰা ল'ৰা ভাই, আমি খেতি কৰা কষ্ট কৰা ল'ৰা। দিনটো 6টা বজালৈকে কাম কৰিছোঁ, তাৰপিছত ৰুমত আহি গা ধুই ডাইৰেক্ট ওলাই আহিছোঁ। 9টা বজাত ভাত খালোঁ, তাৰপিছত ডাইৰেক্ট ইয়াতে আহি পাই গৈছোঁ। এতিয়া যাওঁ। ओके अबे कौन है बे तू? प्रधानमंत्री। I love you. Good night. Bye. Thank you. I love you too. আমিও যাওঁ আৰু নেকি? বাই বাই। অহা বছৰ লগ পাম আকৌ এইটো ড্ৰেছৰ সৈতে, এইটো চশমাৰ সৈতে। ঠিক আছে গাইজ। মানে কি যোৱাকালি বহুত ৰাতি হৈ গ'ল। আমি লগৰ কেইটা মানে দিনত ডিউটি কৰি কেনে গৈছিলোঁ চবে একেলগে পূজা চাম বুলি। তো তাতে এজন লগৰীয়া আছিল, সি মাতিছিল, সেইকাৰণে গুচি গ'লোঁ। তো তেনেকৈ আৰু ভিডিঅ'টোত বহুত ফূৰ্তি ধেমালি হ'ল, যাহা তাহা কোৱা হ'ল, তাতে বহুত এনজয় কৰিলোঁ। কোনেও যাতে বেয়া নাপালে হ'ল। আৰু বন্ধুৰ মাজত এইবিলাক চলে ফূৰ্তি ধেমালি, যিহেতু বন্ধু ল'ৰাকেইটাই গৈছোঁ। আৰু সিহঁতৰ মেইন কৰম পূজাৰ কাৰণটো কি মই ধুনীয়াকৈ কৈ আছোঁ আপোনালোকক। আৰু গাইজ সিহঁতৰ পূজাৰ মানে মেইন বস্তুটো হৈছে এটা গছ, মানে সেইটো গছটোত মানে তাতে মই শুনিছোঁ, অলপ বুজি পাওঁ সিহঁতৰ ভাষাটো। তো তাতে ভাষণ দিওঁতে শুনিছোঁ যে সেইটো মানে এটা গছ, কৰম গছ, য'ত নেকি নাচি আছিলে তাৰ মাজত গছটো আছে। তো সেইটো কৰম গছ বুলি কয়। মানে সকলোতকৈ বেছি অক্সিজেন দিয়ে বোলে সেইটো গছটো। মানে অসমীয়াত কি কয় নাজানো, কিন্তু তেওঁলোকৰ ভাষাত কৰম গছ বুলি কয়। সেইটোকে পূজা কৰি মানে বছৰত গোটেই মানে এইটো ডাঙৰকৈ পাতা হয় সিহঁতৰ আদিবাসী জনগোষ্ঠীয় লোকসকলে। তো সেইখিনিয়ে এনেকুৱাই মানে যিখিনি শুনিলোঁ, যোনখিনি জানো সেইখিনি ক'লোঁ। আৰু যদি কিবা ভুল হৈছে মোৰ কওঁতে যোনে জানে কমেণ্টত ক'লে হ'ল। আৰু ভিডিঅ'টো যোনে শেষলৈকে চালে সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিলেই হ'ল, কিয়নো বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ, কামো কৰোঁ, তো লগতে ভিডিঅ'ও বনাই আছোঁ কষ্ট কৰি। তো ছাবস্ক্ৰাইব কৰি দিলেই হ'ল। তো নতুন এটা ভিডিঅ'ৰ লগত লগ পাম। থেংক ইউ।